মহান মহান মনীষীসকলে কি কৈ গৈছিল যে আমি সদায় জীৱনত সফল হ'বলৈ হ'লে আমি আত্মবিশ্বাস ৰাখিব আৰু সদায় আমি সঁচা কথা ক'ব লাগিব। সেইকাৰণে তোমালোকে মই সেইটো ক্লাছতে কৈছোঁ তোমালোকে আমাৰ স্কুলৰ যিটো লাইব্ৰেৰী আছে পুথিভঁৰাল, সেই পুথিভঁৰালটো সদায় ব্যৱহাৰ কৰিব। এই কথাবিলাক আমি ক'ত পাম? আমি পাম সেই কিতাপবিলাক। আমি ক্লাছৰ কিতাপ যেনেকৈ পঢ়িম, ক্লাছৰ কিতাপৰ লগে লগে আমি বাহিৰা কিতাপবিলাকো পঢ়িব লাগিব। মহান মহান ব্যক্তিসকলৰ জীৱনীবিলাক আমি পঢ়িব লাগিব আৰু সেই জীৱনীৰ পৰা, সেই কিতাপবিলাকৰ পৰা আমি জ্ঞান পাম, বিভিন্ন দিশৰ জ্ঞান পাম। আমি কেনেদৰে সফল হ'ব পাৰিম, আমি কেনেদৰে জীৱনত আগবাঢ়ি যাব পাৰিম, আমি কেনেকৈ বিফলতা আহিলেও তেতিয়া আমি হাৰিছে যাব নালাগে, এই কথাটো আমি ক'ৰ পৰা শিকিম? বাহিৰা কিতাপৰ পৰা শিকিব লাগিব। সেইকাৰণে তোমালোকে ক্লাছৰ কিতাপ যিমান পঢ়িবা তাৰ লগে লগে তোমালোকে বাহিৰা কিতাপবিলাক পঢ়িব লাগিব। এতিয়া তোমালোকক মহামানৱ মহাত্মা গান্ধীৰ আত্মজীৱনীখন কিমান চলে পঢ়িবা? মোৰ সত্য অন্বেষণৰ বাহিনী পঢ়িছানে তোমালোকে? যদি তোমালোকে পঢ়া নাই তোমালোকে সেইখন কিতাপ পঢ়িবা, মোৰ সত্য অন্বেষণৰ বাহিনী। বুজিছানে? মহাত্মা গান্ধী। তাৰপিছত আনৰ অন্যায় কৰিব নালাগে। তোমালোকে কবিগুৰু ৰবীন্দ্ৰনাথৰ কথা শুনিছানে? কবিগুৰু ৰবীন্দ্ৰনাথে কি কৈছিল? সবাৰে ওপৰ মানুহ তাৰ ওপৰে নেই, সকলোৰে ওপৰত মানুহ তাৰ ওপৰত আৰু কোনো নাই। এই যে আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ, আমি যদি সদায় ভগৱানক প্ৰাৰ্থনা কৰি থাকোঁ আৰু আমি সকলোতকৈ বেয়া কামবিলাক কৰোঁ, তেতিয়াহ'লে ভগৱানে আমাক দিব নেকি বিচৰা বস্তু? কেতিয়াও নিদিয়ে। ধৰা মই সদায় ৰাতিপুৱা পুৰা গধূলিকৈ 24 ঘণ্টাই মন্দিৰত পূজা কৰি দিওঁ আৰু পৃথিৱীৰ যিমান বেয়া কাম আছে সকলোবিলাক মই কৰি দিওঁ, মোক ভগৱানে চাব নেকি? নাচায়। সকলোতকৈ ওপৰত হৈছে মানুহ, সবাৰে ওপৰত মানুহ তাৰ ওপৰে, সকলোতকৈ ওপৰত মানুহ তাৰ ওপৰত আৰু কোনো নাই। মানুহক সেৱা কৰিব লাগিব। মানুহক যদি আমি সেৱা কৰোঁ সেয়া ভগৱানক সেৱা কৰিব লাগিব। সেইকাৰণে মই সেইটো ক্লাছতো পঢ়ি থৈ আহিছোঁ যে তোমালোকে এজন সফল মানুহ হ'ব লাগিব। হ'ল সৰুৰ পৰা ডাঙৰ হলো, নিজৰ ঘৰৰ পিছভাগখন এতিয়ালৈ নেদেখিলো। শুদ্ধ উত্তৰ। দ্বিতীয়টো হ'ল জীৱ নহয় জন্তু নহয়, আছে মাথো নাম, নাজানে তাৰ কিনো কাম। শুদ্ধ উত্তৰ। বিচন্তি মুখে মৃগা অৰ্থাৎ উদ্যমৰ দ্বাৰাহে কাৰ্য সিদ্ধি হয়, মনৰ ইচ্ছাৰ দ্বাৰা নহয়। শুই থকা সিংহৰ মুখত হৰিণাই নিজেই প্ৰৱেশ নকৰে। ধন্যবাদ।